হেল্ল' গাইজ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে হৈ আছে বুলি। আৰু আজি মই বনাব লৈছোঁ মাছ পাতত দিয়া। ইয়াতে মই কলৰ পাত লৈছোঁ আৰু আপোনালোকে যিকোনো পাত ল'ব পাৰে। ইয়াতে মই জুইত অলপ দিছিলোঁ যাতে পাতকেইটা ফাটি নাযায়। আৰু ইয়াত মই এতিয়া মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ মই নিমখ হালধি সানি কিনি দিছিলোঁ। আৰু ইয়াতে লগাই দিম কণ বিলাহী কেইটামান আৰু সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ। আৰু এতিয়া মই ইয়াতে লগাই দিম খুন্দি থোৱা আদা নহৰু আৰু কেঁচা জলকীয়া দুটামান। এইটো জলকীয়াটো বেছি নজ্বলে, সেইটো কাৰণে মই দুটা দিছোঁ। আৰু লগতে মিঠাতেল অলপমান দি দিছোঁ। এতিয়া এইটো মই ভালকৈ বান্ধি ল'ম। এয়া এতিয়া আমাৰ বান্ধা হৈ গ'ল আৰু এতিয়া ষ্টিম কৰিম এইটো। ইয়াতে মই লোহাৰ টাৱা এখন পাতি দিছোঁ আৰু ইয়াতে মাছটো দিম আৰু ওপৰত ঢাকনি এটা দি দিম। আৰু ইয়াতে গধুৰ বস্তু এটা দি কিনি তাৰ পাছত 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত সিজাই ল'ম। এনেকৈ 10 মিনিটৰ পাছত এয়া চাওক তেল আৰু পানীকেইটা ওলাই গৈছে। আৰু মই 10 মিনিটৰ পাছত ওলোটা দিছিলোঁ। এইটো ভিডিঅ'টো দেখুওৱা নহ'ল, পাহৰি থাকিলোঁ কেমেৰাটো অন কৰিবলৈ। চাওক আৰু এনেকৈ পিছফালকেইটাও 10 মিনিটৰ কাৰণে সিজাই ল'ম। এয়া চাওক আমাৰ মাছটো সিজিছে অলমষ্ট। চাওক পানী ওলা নাই, পানী নোলালে গম পাবি আৰু মাছকেইটা সিজিছে। আৰু এয়া আমাৰ মাছ পাতত দিয়া হৈ গ'ল। আৰু এতিয়া মই টাৱাখনৰ পৰা নমাই ল'ম। এতিয়া আমাৰ মাছ পাতত দিয়া ৰেডি। এতিয়া আমাৰ মাছ পাতত দিয়া হৈ গ'ল আৰু মই এতিয়া ওলাই ল'ম। চাওক ইমান ধুনীয়া আৰু গোন্ধটো যে বহুতেই ধুনীয়া হয় আৰু খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে এনেকৈ বনাব আৰু খাই চাব। কণ বিলাহী দিব আৰু ভোট জলকীয়া দিব, বহুত টেষ্টি হয় এনেকুৱা দিলে মানে। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈকে বাই বাই।